আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব। এতিয়া ৰাতি প্ৰায় 2:10 হৈছে, 10:15 হৈছে। হঠাৎ এজন বিখ্যাত ব্যক্তিৰ এষাৰ কথা মনলৈ আহিল আৰু এজন বিখ্যাত সংগীত শিল্পীৰ এটি গান মনলৈ আহিল। ভাবিলোঁ অকণমান গুণগুণাই দিওঁ। যদিও মোৰ কণ্ঠ ভাল নহয় বা মই সংগীত শিল্পী নহয়, তথাপি মই মোৰ সুৰ তাল লয় থাকিলেও নাথাকিলেও যেতিয়া মন যায় তেতিয়াই মই ঘৰৰ মানুহক ব'ৰ কৰোঁ আৰু মই বাথৰুমত টেটু ফালি চিঞৰি গাওঁ। গতিকে তাকেই বোলো অকণমান গুণগুণাম বুলি ভাবিছোঁ। এতিয়া কথা এষাৰ হ'ল, সাহিত্যশিল্পী বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া। কিহৰ দুখীয়া হ'ম? আৰু তাকেই ডক্টৰ ভূপেন হাজৰিকাদেৱে গাইছিল, আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। নানা জাতি উপজাতি ৰহণীয়া কৃষ্টি আঁকোৱালি লৈ হৈছিল সৃষ্টি এই মোৰ অসম দেশ। বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি দেশক নগঢ়িলে এই দেশ হ'ব নিঃশেষ আৰু মনবোৰো ভাঙি ছিগি যাব। আজিৰ অসমীয়াই নিজক নবচালে অসমতে মগনীয়া হ'ব। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব। বৰ্তমান যুগৰ এখন স্বচ্ছ ছবি, যিখন ছবি হয়তো সাহিত্যশিল্পী ডক্টৰ বেজবৰুৱাদেৱে আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱে তাহানিতেই দেখিছিল। শুভৰাত্ৰি।